অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এইটো হৈছে 6 তাৰিখৰ ভিডিঅ' আৰু এইফালে এতিয়া আমি বাছত উঠি ঘৰলৈ গৈ আছোঁ। ঘৰত কাম এটা ওলালে হঠাতে সেয়ে যাব লগা হ'ল আৰু এইফালে পাপাৰ লগতে এতিয়া স্কুটিত উঠি পেলাই গৈ আছোঁ আৰু স্কুটিত কাম বন কৰি আহি এইফালে চাওকচোন লাহীয়ে খেলি আছে তাৰ পাটনাৰ লগত, খুচি, পিহু আৰু এইফালে পোহৰো আছে। তাহাঁতিকেইটা একেলগে লগ লাগি পেলাই খেলি আছে আৰু এইফালে দোকান দিছে, দেখিছে ফাষ্টফুডৰ দোকান আৰু মোক খাবলৈ দিছে আৰু এইফালে খেলিবলৈ পালে তাই পাহৰিয়ে থাকে, একোৱেই নালাগে খেলিবলৈ পালে। আৰু আনফালে এইফালে মায়ে বনাইছে ধুনীয়াকৈ ব্ৰইলাৰ মাংস, আমি আহোঁতে লৈ আহিছিলোঁ, সেয়েহে মাংস বনাইছে আৰু মায়ে এইফালে তাঁত লগাই থৈছিলে। মই তাকো অলপমান বলোঁ, বহুত দিন বোৱা নাছিলোঁ, সেয়েহে তাঁতখন বৈ চালোঁ আৰু এইকো ব'ব লাগে বোলে। চাওকচোন তাঁত ব'বলৈ শিকিছে তাই, পাৰিছে কিন্তু ইমান নোৱাৰাও নহয়, ধুনীয়াকৈ মাৰিব জানিছে, জালটোও দিবলৈ শিকিছে দেই। আৰু এইফালে এতিয়া ধুনীয়াকৈ আমি মায়ে বাঢ়ি দিছে, খাই লওঁ, আকৌ ঘূৰি আহিব লাগিব যিহেতু, সেয়েহে আকৌ এইফালে ভাবিলোঁ পাণ অলপ আছে যেতিয়া পাণো লৈ যাওঁ, সেয়েহে মায়ে এইফালে পাণ পাৰি দিছে। গছজোপাও বহুত ওখ, সেয়েহে মায়ে ডাউকি দি পাৰি আছে আৰু মই বুটলি আছোঁ। এইখিনি এগুচিমান আনিলেই হ'ব, বেছি পাণ আমাক দৰকাৰ নাথাকে। আৰু এতিয়া ঘৰলৈ বুলি খোজকাঢ়ি আহোঁতে বৌক ৰাস্তাত পালোঁ, বৌৰ লগতে এইডোখৰ উঠি আহিলোঁ, অটো পোৱা নাছিলোঁ, সেয়েহে বৌৰ লগত কাজি খোৱালৈকে উঠি আহিলোঁ। আৰু আহি ঘৰ পাই এইফালে আছে আলহী আহিছে, দেখিছে মাইনু আহিছে আৰু মাইনুক ভাতটো খাই যাবলৈ ক'লোঁ। ভাতটো খাই মেলি তাইক থৈ আহিবগৈ লাগে আৰু ভিডিঅ'টো আজিলৈ ইমানেই, নেক্সট এটা ভিডিঅ'ত লগ পাম, বাই।